आङो गिबियावनो जोंनि सरकारनि मानगोनां इएम रन्जित बसुमतारी बिथांखौ आङो नैबे भेरगाव जिल्ला भेरगाव समस्ति नुनायसर बिफां समस्तिनि जानानै आरो रायजोनि जानानै आङो साबायखर जासिग्रोगोन। लोगोसे बिटिआरनि मानगोनां सि प्रमद बर' बिथांखौबो आङो साबायखर जासिगोन। मानो होनना बुङोब्ला नैबे जेंनाया बोसोरसे बोसोरनैनि जेंना नङा, बियो गोलाव बोसोरनि जेंना। आरो बे गोलाव बोसोरनि जेंनाखौ सुस्रांनो थाखाय रायजो राजाया आगोलनि सरकारखौबो खावलायबोदोंमोन। गोबां एमएलए एमसिएलए इएम गोबां मन्त्रि बिथांमोनखौ खावलायबोदोंमोन, नाथाय खावलायनाय बायदि फिथाइ थायाखैमोन। नाथाय जोंनि सरकारा 2 बोसोर जानाय लोगो लोगो नैबे गिबि खेब जोङो बे उत्तर डिमाकुसि बग्रिथलाव 3 किल'मिटार सलार फेन्सिं जों होबाय, जाय ओनसोलाव हाग्रानि मैदेरा थांलाय फैलाय खालामबाय थायो। आरो बेवहाय जोंहा मोननै रोखोमनि जिउ खहा जायोमोन। मानसिनिबो जिउ खहा जायो आरो हाग्रानि मैदेराबो मानसिनि गाग्लोबनायावनो होन बा बायदिसिनायावनो होन खहा जायोमोन। दा जों फोथायदों बे मोननैबो जिउआ रैखा जासिगोन, सुबुंनिबो जिउ आरो मैदेरनिबो जिउ, मोननैबो जिउआ बे सलार फेन्सिंनि गेजेरजों रैखा जासिगोन। आरो बेयो मोनसे गोलाव समनि जि बिराद गिदिर जेंनामोन, बे जेंनाया सुस्रांजानायनि लामायाव फैबाय। दायो 3 किल'मिटारखौ बानायदों आरो नांगौ जायगाखौ सार्भे खालामनानै बे नांगौ जायगायावबो सलार फेन्सिंखौ होनो थाखाय जोंनि बिटिआर सरकारनिफ्राय थांखि लानाय जादों। আচলতে ক'ব গ'লে যেতিয়াৰ পৰা অলপ মই জানা বুজা হ'লো, তেতিয়াৰ পৰা চৰকাৰক এই হাতী মানুহ সংঘাতটো ৰোধ কৰক বুলি কৈয়ে আছিলোঁ। কিন্তু এইবাৰ সঁচাকৈয়ে শলাগ ল'ব লাগিব। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ ইএম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ইএম ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ নেতৃত্বত, অৱশ্যে ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ লোকেল ইএম সঞ্জীৱ তাঁতী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি সঁচাকৈ সোলাৰ ফেন্সিং আৰম্ভণি দেখিবলৈ পালোঁ। পালোঁ আৰু চালম নিজ চকুৰে নিজ হাতে আজি নিজে থিয় হৈ উদ্বোধনী কৰা হ'ল, টেষ্ট কৰা হ'ল যে এই এলেকাত আজি 3.5 কিলোমিটাৰ হ'ল, এই এলেকাৰ কমচে কম ৰাইজে শান্তিত থাকিব পাৰিব আৰু নিজৰ ঘৰ সংসাৰ বচাই ৰাখিব পাৰিব, খেতি বাতি বচাই ৰাখিব পাৰিব। তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহি থকা দিনত অকল এই যে বগৰীতল আমাৰ এই যে এই এলেকাত মাত্ৰ নহয়, সমগ্ৰ বিটিচিত এই সোলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰি হাতীও সুৰক্ষাত থকা ব্যৱস্থা কৰক আৰু মানুহে সুৰক্ষাত থকা ব্যৱস্থা কৰিব বুলি মই আশা কৰিছোঁ। আচলতেতো এই অসমৰ বনাঞ্চলে পৃথিৱীৰ ক্লাইমেটটো ঠিক কৰি ৰাখে, এইটো চবে জানে। যদি গছ গছনিয়ে নাথাকে তেনেহ'লে মানুহ জীয়াই থাকিব নোৱাৰে পৃথিৱীত। তো গছ গছনি হ'ল মানুহৰ প্ৰাণ। সেইকাৰণে সকলো আমাৰ অসমবাসী হওক, বিটিআৰবাসী, ভাৰতবাসী সকলোৱে গছ গছনি বচাই ৰখাটো সকলোৰে কৰ্তব্য। বনাঞ্চলটো বচাই ৰাখিব লাগে। পাৰিলে সমগ্ৰ ৰাইজে বছৰত একদিন শ্ৰমদান দি এই নৰ্থত ফৰেষ্টত 10টাকৈ হ'লেও গছ পুলি লগাব লাগে। এই ধৰক যদি ফৰেষ্ট এলেকা, যদি বনাঞ্চলত কোনোবাই চাহ বাগান লগাইছে, কিবা লগাইছে, এইটো চৰকাৰৰ আইন মতে চৰকাৰে ব্যৱস্থা ল'ব। এইটো